ৰেণুকাৰ হাঁহৰ খেল চাওঁতে দেৰি হোৱা নাছিল। আমি আনৰ মুখত শুনিছিলোঁ বা পাঠ্যপুথিত পঢ়িছিলোঁ, পৰশুৰামে মাক ৰেণুকাক পিতৃ যমদগ্নি ঋষিৰ আদেশত কুঠাৰেৰে কাটি পেলাইছিল। পৰশুৰামে মাতৃ ৰেণুকাক কাটি পেলোৱাৰ কাৰণটো আছিল, ৰেণুকাই নদীৰ পৰা পানী আনিবলৈ গৈ দেৰিকৈ আহিছিল। দেৰিকৈ অহাৰ কাৰণটো আছিল, পানী আনিবলৈ যাওঁতে ৰেণুকাই হাঁহৰ খেল চাই আছিল, যাৰ বাবে পানী লৈ আহোঁতে দেৰি হৈছিল। যাৰ বাবে যমদগ্নি ঋষিৰ খং উঠি পুতেক পৰশুৰামক কাটিব আদেশ দিয়াৰ ফলত ৰেণুকাৰ মৃত্যু হৈছিল। কথাবোৰ ঠিকে আছে যদিও ব্ৰহ্মাণ্ড পুৰাণৰ এটা অধ্যায়ত উল্লেখ অনুসৰি ৰেণুকাই নদীলৈ পানী আনিবলৈ যাওঁতে হাঁহৰ খেলা চাই থাকোঁতে দেৰি হোৱা নাছিল। ক্ষত্ৰিয় ৰজা কাৰ্তবীৰ্যাৰ্জুনে পত্নীৰ লগত অসংযত অৱস্থাত গা ধুই থকা বাবেহে ৰেণুকাই বনৰ মাজত লুকাই সিহঁত যোৱালৈ অপেক্ষা কৰোঁতে দেৰি হৈছিল। কাহিনীটো আছিল এনেধৰণৰ। তেতিয়া পৰশুৰামৰ বয়স 14 বছৰ। পিতৃ যমদগ্নি ঋষিয়ে যজ্ঞৰ বাবে পৰশুৰামক খৰি কাটিবলৈ যাব দি পৰশুৰামৰ মাতৃ ৰেণুকাক নদীৰ পৰা পানী অলপ সোনকালে আনিব কৈছিল। সেইমতে ৰেণুকা পানী আনিবলৈ নদীলৈ গৈছিল। সেই সময়ত নদীত মহিষ্মতিৰ ক্ষত্ৰিয় ৰজা কাৰ্তবীৰ্যাৰ্জুনে পত্নীৰ লগত অসংযত অৱস্থাত নদীত সাঁতুৰি আছিল, যিটোৰ কাৰণে ৰেণুকাই লাজ পাই বিৰিণাৰ আঁৰত লুকাই ৰজা ৰাণীক নেদেখাকৈ সিহঁতে যোৱালৈ গোপনে অপেক্ষা কৰিছিল। ৰজা ৰাণী গা ধুই যোৱাৰ পাছতহে ৰেণুকাই পানী লৈ আহিছিল, যাৰ বাবে ৰেণুকাৰ পানী লৈ আহোঁতে দেৰি হৈছিল। তাৰ পাছত ঘটনাটো ঘটিছিল। গতিকে দেখা যায়, নদীৰ পৰা পানী লৈ আহোঁতে ৰেণুকাৰ দেৰি হোৱাৰ কাৰণটো হাঁহৰ খেল চাই থাকোঁতে হোৱা নাছিল। ক্ষত্ৰিয় মহাবলী ৰজা কাৰ্তবীৰ্যাৰ্জুনে ৰাণীৰ লগত অসংযত অৱস্থাত গা ধুই থকা কাৰণেহে দেৰি হৈছিল। বহু জ্ঞানীয়ে এনেদৰে মন্তব্য দিয়া দেখা গৈছে যে তেওঁলোকে কৈছে, হাঁহৰ খেল চাই থাকিবলৈ যমদগ্নি ঋষিৰ পত্নী ৰেণুকা ইমান অজ্ঞানী নাছিল। ৰেণুকাৰ জন্ম অগ্নিযজ্ঞৰ জুইৰ মাজৰ পৰা হৈছিল। কাৰ্তবীৰ্যাৰ্জুন এজন অহংকাৰী, যিকোনো কাম কৰোঁ বুলি কৰা ৰজা আছিল, যাৰ বাবে ৰেণুকাই লাজ আৰু ভয়ত ৰজা ৰাণী যোৱালৈ অপেক্ষা কৰিব লগা হৈছিল আৰু নদীৰ পৰা পানী লৈ আহোঁতে দেৰি হৈছিল। কাহিনীটো লিখনিৰ যোগেদি দাঙি ধৰা হ'ল। জ্ঞানীসকলে কোনটো সত্য জনালে পৰিষ্কাৰ হ'ব।